এগৰাকী 6 বছৰীয়া কণমানি ছোৱালীগৰাকীৰ নাম ভাস্বতী ভূঞা। শোণিতপুৰ জিলা তথা চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ কৰটিপাৰৰ কণমানি ভাস্বতীয়ে সৰুৰে পৰা মডেলিঙৰ প্ৰতি আগ্ৰহী আছিল। প্ৰতিভাসম্পন্ন কন্যা ভাস্বতীয়ে জামুগুৰিহাটৰ বিভিন্ন মঞ্চত মডেলিং প্ৰদৰ্শন কৰি ৰাইজৰ মাজত চমক সৃষ্টি কৰি মৰম বুটলিবলৈ সক্ষম হয়। 2021 চনৰ পৰা মডেলিঙৰ জগতখনত খোজ পেলোৱা ভাস্বতী হৈছে জামুগুৰিহাটৰ কৰটিপাৰৰ নিবাসী তথা নদুৱাৰ জাতীয় বিদ্যালয়ৰ প্ৰাথমিকৰ ছাত্ৰী। 6 বছৰীয়া ভাস্বতীয়ে মডেলিঙৰ জৰিয়তে প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ মাছখোৱাত অৱস্থিত প্ৰাগজ্যোতি ITI চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্টছৰ মঞ্চত সাগৰিকা ফিল্ম এণ্টাৰটেইনমেণ্টে আয়োজন কৰা চাইন এণ্ড টাচ কিজ নৰ্থ ইষ্ট শীৰ্ষক এখন সৌন্দৰ্য প্ৰতিযোগিতাত প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। ভাস্বতী এগৰাকী কণমানি ছোৱালী হৈও তাইৰ মৰম লগা মাত আৰু হাঁহিয়ে সকলোৰে মন জয় কৰাৰ লগতে এনে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হোৱাত অঞ্চলবাসীয়ে বহুত শলাগ লয়। উক্ত বঁটাত আছে এখন প্ৰশংসা পত্ৰ, এটা ট্ৰফি, এটা ৰূপৰ মুকুটেৰে উষ্ম আদৰণি জনাই বহু উৎসাহ যোগোৱা পৰিলক্ষিত হয়। অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী, ফেশ্বন ডিজাইনাৰ দীপাংকৰ কাশ্যপ, কমল দেৱ, সুদূৰ মুম্বাই আৰু কলিকতাৰ পৰা অহা বিচাৰকে আসন শুৱনি কৰা প্ৰতিযোগিতাখনি অসমৰ এগৰাকী জনপ্ৰিয় মডেল তথা সমাজকৰ্মী সাগৰিকা ৰয়ৰ বিশেষ প্ৰচেষ্টাত সাগৰিকা ফিল্ম এণ্টাৰটেইনমেণ্টে এই বিশেষ সৌন্দৰ্য প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰে। মোৰ নাম নয়নমণি বৰুৱা। মই যোৱা 28 জুন তাৰিখে নৰ্থ ইষ্ট ফেশ্বন শ্ব' আছিলে গুৱাহাটীত। তালৈ মই ছোৱালীক লৈ গৈছিলোঁ। তালৈ মোক নিমন্ত্ৰণ জনাইছিলে ডেইজি ভৰালী বায়ে। তেওঁ এগৰাকী বিশিষ্ট প্ৰবক্তা হয় আৰু সাহিত্যিক কবি। তেওঁ এই আজি অলপ দুদিনতে কিতাপ দুখন উন্মোচন হ'ব। এতিয়া তেওঁক মাতিছিলে তালৈ সাগৰিকা ৰয় মেডামে। তেওঁ হয় এগৰাকী তেওঁ ভাল মডেল হয়। 2022 ইউনিভাৰ্ছ মিছেছ আৰু ইণ্ডিয়া মিছেছ হয়। তেওঁ ডেইজিবাক মাতিছিলে বিশিষ্ট অতিথি হিচাপে। আৰু ডেইজিবাই ভাবিছিলে মোৰ ছোৱালী এখন বিশাল মঞ্চ পাওক, তেওঁ ইয়াত কৰা প্ৰগ্ৰেমবিলাক শ্ব'বোৰ চাই থাকে। সেইমৰ্মে তেওঁ মোক তালৈ মাতিছিলে। পিছে মই লৈ গৈ কিন্তু মই ভবা নাছিলোঁ মোৰ ছোৱালীয়ে তাত যে আমি 27 তাৰিখে গৈছোঁ। 27 তাৰিখে গৈছোঁ। গৈ পেলাই আমিতো ইমান গুৱাহাটীত ক'ত কি লছ আছে নাজানো। আৰু সেইমৰ্মে ডেইজিবাকে সুধিলোঁ ক'ত থাকিলে ভাল হ'ব। তেওঁ কথা অনুসৰি থাকিলোঁ। থাকি লজৰ পৰাই তাইক প্ৰগ্ৰেমবোৰ কৰালোঁ আমি। কৰাই পেলাই পিছদিনা আকৌ গুৱাহাটী মিডিয়াত সাক্ষাৎ দিবলগীয়া হ'ল। তেওঁলোককো দি পেলাই আমি ঘৰলৈ আহিলোঁ। লগতে মই ডেইজি বা সাগৰিকা আমি ইমানখন বিশাল মঞ্চৰ দিয়াৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু বৰ অসম একাডেমীৰ বিশ্বনাথ ৰশ্মি বৰুৱা বাকো ধন্যবাদ জনাইছোঁ। কাৰণ মোৰ ছোৱালীক প্ৰথম খোজ মডেলিঙৰ তেওঁৱেই শিকাইছে, চকুৰ পাক ইয়াকো তেওঁৱেই শিকাইছে। গতিকে প্ৰথম খোজ 2 দিন হওক 3 দিন হওক সময় অসুবিধাৰ বাবে আমি বেছিদিন যাব নোৱাৰিলোঁ তেওঁৰ ওচৰত। তেওঁলৈও মোৰ বহুত ধন্যবাদ থাকিলে। মই হয় জামুগুৰিহাটৰ কৰটিপাৰ। আমি যোৱা 28 তাৰিখে মোৰ ভাগিনীক লৈ গুৱাহাটীত চাইন এণ্ড টাচ শীৰ্ষক নৰ্থ ইষ্ট এখন ফেশ্বন মডেলিং শ্ব'ত অংশগ্ৰহণ কৰিবলৈ গৈছিলোঁ। সেই শ্ব'লৈ আমাক আমাৰ চিনাকি গুৱাহাটীৰ ডেইজি ভৰালী বাইদেউ, তেওঁ বিশিষ্ট প্ৰবক্তা আৰু সাহিত্যিক, তেওঁ নিমন্ত্ৰণ জনাইছিলে। তেওঁৰ সপোন আছিলে আমাৰ ভাগিনাক এখন বিশাল মঞ্চত থিয় কৰা। আৰু আমাৰ দেউতা প্ৰয়াত ভোলা বৰুৱা আছিলে। তেওঁ সংস্কৃতিৰ লগত জড়িত যথেষ্টখিনি তেওঁৰ অৱদান আছিলে। তেওঁ আগতে থিয়েটাৰ পাৰ্টিতো আছিলে। কিন্তু তেওঁৰ সন্তান হিচাপে মই আৰু ভণ্টি আচলতে আমি সাংস্কৃতিক জগতত বিশেষ আগবাঢ়িব নোৱাৰিলোঁ। কিজানি দেউতাৰ সেই সপোনেই পূৰণ কৰি আজি আমাৰ ভাগিনে এই সাংস্কৃতিক জগতত এনেধৰণে আগবাঢ়িবলৈ সক্ষম হৈছে। আৰু তাইক আমি বিশ্বনাথ চাৰিআলিৰ ৰশ্মি বৰুৱা মেমৰ তাত শিক্ষা গ্ৰহণ কৰাইছিলোঁ মডেলিঙৰ। গতিকে তেওঁলৈ আমি ধন্যবাদ জনাইছোঁ। আৰু ডেইজি বাইলৈ আমি ধন্যবাদ জনাইছোঁ। তাৰপিছত মোৰ এটা সপোন আছিলে যে মোৰ ভাগিনী হিচাপে তাই সৰুৰ পৰা নাচি বাগি ভাল পায়, অনবৰত নাচি বাগিয়ে থাকে। গতিকে তাই এই ক্ষেত্ৰত আগবাঢ়ি যাওক, সেইটো মোৰ সপোন আছিলে। আৰু সেয়েহে ডেইজিবাৰ নিমন্ত্ৰণ পাই আমি তালৈ আমি আগবাঢ়ি গৈছিলোঁ। আমি তাইক কেনেধৰণে আগবঢ়াই নিম সেইটো আমি খাটাং হোৱা নাছিলোঁ যে তাই কিবা এটা পাব। সেই তাইক মঞ্চখন দিবৰ বাবেহে আমি আগবঢ়াই নিছিলোঁ। কিন্তু গৈ যেতিয়া আমি পালোঁ যে তাই তাত ফাৰ্ষ্ট ৰানাৰ্ছ পাইছে, আমি আচলতে আনন্দত উৎফুল্লিত হৈ পৰিছিলোঁ যে আমি যিটো ভাবিছিলোঁ যেনেধৰণে আমি গৈছিলোঁ আচলতে আমি সফল হৈছোঁ সেই ক্ষেত্ৰত। গতিকে আৰু তাই যাতে ভৱিষ্যতে আগবাঢ়ি যাওক, সফল হওক, এই ক্ষেত্ৰত আগবাঢ়ি যাওক, তাৰ বাবে আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিম। আপোনালোকেও আমাক আশীৰ্বাদ কৰিব, ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছোঁ এই ক্ষেত্ৰত তাই যাতে আৰু আগুৱাই যাব পাৰে। মোৰ নাম শ্ৰী ভাস্বতী ভূঞা। মোৰ ঘৰ জামুগুৰিহাটৰ কৰটিপাৰ। মই গুৱাহাটী ফেশ্বন শ্ব' কৰি ফাৰ্ষ্ট ৰানাৰ চাপ পাইছোঁ। মই প্ৰাথমিকত পঢ়ি আছে। তোমাক কেনেকুৱা লাগিছে জিকি কেনে? মোৰ বহুত ভাল লাগিছে। হয় নেকি? আগলৈ কি হ'ব বিচাৰা? ডাঙৰ হ'লে কি হ'ব বিচাৰা? মই ডাঙৰ হ'লে ভাবিছোঁ অফিচাৰ হ'ম আৰু টিচাৰ হ'ম। অফিচাৰ আৰু টিচাৰ? মডেলিঙত নোযোৱা? যাম, তাকে ডাঙৰ হ'লেও মডেলিং কৰিম আৰু শিকিবলৈও পাৰিম। তাকে
টিচাৰ হ'ম অঁ শিক্ষক হ'বা তোমাক মায়ে কেনেধৰণে ছাপোৰ্ট কৰে বিশ্বনাথ চাৰিআলি অঁ, বৰষা মেটা দেৱী ৰশ্মি বৰুৱা মেমৰ তাত অঁ। জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট নিউজ নেষ্ট। আপুনি গেষ্ট্ৰিক আলচাৰ, লিভাৰত চৰ্বি, পাইলছ, ভোক নলগা, পেটৰ বিষ, বুকুৰ জ্বলা-পোৰা, টেঙা উগাৰ, পেটত বুট শব্দ কৰা, পেট ফুলা, বমিৰ ভাৱ আৰু কেতিয়াবা বমি আদি আপুনি এইবিলাক সমস্যাত ভুগি আছে নেকি? এতিয়াৰ পৰা আপুনি অসমৰ বাহিৰত গৈ হাজাৰ হাজাৰ টকা খৰচ কৰাৰ কোনো প্ৰয়োজন নাই। এতিয়া বৰপেটা চহৰলৈ MS সুলেমান মেডিশ্বপত আহি আছে ডক্টৰ মায়াংক আগৰৱাল, গেষ্ট্ৰ' আৰু লিভাৰ ৰোগ বিশেষজ্ঞ। আগতীয়াকৈ নামভৰ্তি কৰিব পৰা ঠিকনা MS সুলেমান মেডিশ্বপ, BK ৰোড, মুছলিমপট্টি, বৰপেটা। যোগাযোগৰ নম্বৰ 7002064582 আৰু 97065321197।